আছা পুৰা উৎপাত পানীত যাব ইহঁতি পুৰা দৌৰি গৈছে বে গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি পিকনিকত যাব ওলাইছোঁ, পুৰা লং পেণ্ট চং পেণ্ট লৈ আছোঁ, পুৰা ৰেডি হৈ লওঁ। তাৰপিছত আপোনালোকক সকলো কৈ আছোঁ ক'ত যাম কি কৰিম। আৰু তো মই কাপোৰ কানি পিন্ধিলোঁ চব, তাৰপিছত আমি ওলাই যাওঁতে ক'ম বম ঠাণ্ডা, পুৰা ৰাতিপুৱা ওলাই দিছোঁ একদম মানে। তো আমাৰ ক'ত প্ৰগ্ৰেম আজি হ'ব ইছমাইল ভাই? পিকনিক না, ভালুকপুং পিকনিক। মানে মোৰ লগৰ বিশ্বনাথ চাৰিআলিৰ পৰা সিহঁতি আহি আছে ট্ৰেভেলাৰ লৈ বোলে। কিমান মানুহ আহিছে গম নাপাওঁ, কিন্তু যাই পিনে দেখা পাম তাতে কিমান মানুহ আহিছে। আৰু আমি এতিয়া আমাৰ ৰুমৰ পৰা আমি 3জনে যাই আছোঁ, আৰু তাতে যাই কিবা চিটুৱেশ্যন গম নাপাওঁ, কিন্তু বম মজা। আজি বম যদি পুৰা বক্স চক্স লৈ আহিছি না ইছমাইল? হে এই তামাম গান চান বজিম আজি, মানে বজাম পুৰা একদম ডান্স তামাম। ইছমাইল ডান্স দিবি না? আৰু ইছমাইল আছে আমাৰ পিনে। ইছমাইল চাই দিয়া একবাৰ। ডান্স দিবানে? বম ডান্স দিম ন আজি, বম ডান্স। তো বম, কিন্তু এটা কথা, বম ঠাণ্ডা লাগি আছে পুৰা। ৰাতিপুৱা উঠিছোঁ ফাৰ্ষ্ট টাইম। অলপ কাহো হৈ আছে মানে বিহুত একদম বম দগৰি মানে ৰাতি বম মানে টোপনি ক্ষতি হৈছিল ঠাণ্ডাত, সেইটোৰ কাৰণে কাহ চাহ হৈ গৈছে অলপ, কিন্তু উপায় নাই, সেইবিলাক বাৰু ভাল হৈ যাব। কিন্তু পিকনিকটো মেইন এতিয়া, আৰু আমি যাওঁ তাতে যাই কি হয় অৱস্থাটো, তাৰপিছত আপোনালোকক দেখাই আছোঁ। গাড়ীত বা কিমান বা মানুহ আহিছে চব গম পাই যাব আপোনালোকে। তো বলক নেকি যাওঁ পিছে। আৰু গাইজ আমি ইয়াতে আছোঁ বৰ্তমান। এইটো হ'ল লখিমপুৰ যোৱা ৰোড। আমি বালিপৰালৈকে যাম। তো তাৰ পৰা আমি পিকনিকত যাম, মানে ট্ৰেভেলাৰ লৈ আহিব সিহঁতি, তাৰ পৰাই গাড়ীত উঠিম। আৰু আমি মানে কি আৰু ইয়াতে গাড়ী আছে বাৰু, গাড়ীতে যাম, বাছত যাম। তাৰপিছত ইয়াৰ পৰা বাছত যাই পিনে তাৰপিছত তাৰ পৰা যাম। আৰু পুৰা কৰোণা টাইমটো সেইকাৰণে মাস্ক চাস্ক লগাই লৈছোঁ, কাৰণ ক'ত বা কি হয়, সেইকাৰণে নিজৰ ছেফটিটো লোৱাটো ভাল বেছি। তো আৰু পানী লৈ লৈছোঁ, পুৰা গৰম পানী, কাৰণ এইকেইদিন মানে অলপ কাহ চাহ হৈ আছে। তো ঠাণ্ডা পানীটো খোৱা বাদ দিছোঁ, তো গৰম পানী লৈ লৈছোঁ। আৰু আপোনালোকক তাতে যাই লগ পাম। গাড়ীত বা কিমান মানুহ আহিছে ক'ব নোৱাৰোঁ, মুঠে তাতে চিটুৱেশ্যনটো দেখাম আৰু কেনেকুৱা। Don't say goodbye. All we need is a night. In the night. We need a night. গাইজ আমি ফাইনেলি ভালুকপুং আহি পালোঁ, আৰু ভালুকপুঙৰ এবাৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক। পুৰা মজা পৰিৱেশ, আৰু ইয়াতে আমিয়ে ফাৰ্ষ্ট আহি পাইছোঁ, আৰু বেলেগ কোনো অহা নাই তেনেকুৱা। আৰু এখন জাষ্ট বাছ এখন আহিছে এইফালে, ইফালে আছে বাছটো। তো আৰু আমাৰ বস্তুবিলাক নমাই দিয়া হৈছে, পুৰা খৰি চৰি দেখাই দি আছোঁ চব। আৰু পৰিৱেশ চাই একবাৰ, পুৰা মজা লাগি আছে। তামাম ৰ'দ, ফাটাফাটি ৰ'দ দিছে, এইবিলাক চব নামি গৈছে। আৰু কাম চামত লাগি আছে, মানে ত্ৰিপাল পুৰা টানা টানি কৰি আছে সিহঁতি। পুৰা মজা পৰিৱেশ। আৰু ইফালে আমাৰ মান্নান ভাই আছে। এই ভাই কেনে? বহুত মজা মানে ক'ব লাগিব পুৰা মজা। আৰু ইফালে পুৰা পানী চানী আছে, নদী চদী আছে, খুব মজা। আৰু আমাৰ পিকনিক প্লেচটো হ'ব এইখিনিতে। এইয়া বগৰী গছ আছে, বগৰী গছৰ তলত হ'ব ইয়াতে। কিন্তু তামাম গৰম লাগছে, মই জেকেটটো খুলিব লাগিব আৰু। ট্ৰেভেলাৰ লৈ আহিছোঁ, ট্ৰেভেলাৰটো দেখা পাইছে বাৰু আপোনালোকে। আৰু মানুহ আহি আছে লাহে লাহে ইফালে। আৰু
ভিউটো দেখাই দিম বাৰু আপোনালোকক আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইটো ভিডিঅ' অলপ দীঘল হ'ব কিন্তু দেই গাইছ এইটো পিকনিক পুৰা হঠাৎ হৈছে মানে লগৰ এটাই ক'লে বোলে পিকনিক যাবা নেকি হেনতেন তাৰপিছত মই ক'লোঁ কিমান কৰি পইচাৰ মেইন বাজেট আহি পৰেতো তো সিহঁতি ক'লে বোলে ইমানখিনি টকা তো মই ক'লোঁ দে পিছে আৰু যাওঁ আৰু কিন্তু পইচা পাতি ইমান নাই মই ৰুমত আহিলোঁ ঘৰত থাকিলে বেলেগ কথা কিন্তু সেই আৰু কিবাকৈ মেনেজ দি টানাটানি কৰি পিনে আহি গ'লোঁ আৰু উপায়টো নাই আৰু লগ ধৰিছে আৰু ময়ো এইবাৰ পিকনিক ক'তো যোৱা নাই তো ভাবিলোঁ দে পিকনিক যাওঁৱে আৰু তামাম গৰম লাগি আছে গাইছ আৰু আজি এটা কথা ৰাতিপুৱা কিন্তু মই গা ধোৱা নাই তেনেকুৱাই ওলাই আহিছোঁ আৰু ইয়াতে কিন্তু মই গামোচা আনিব খুজিছিলোঁ কিন্তু ইয়াৰে পানীৰে গা ধুলে মোৰ পূৰা কাহ চাহ বেছি হৈ যাব মানে এই বিহুত ভেলাঘৰত উৰুকাৰ দিনাখন পূৰা ৰাতিটো থাকি দিলোঁ তো কাহটো বেছি হৈ গ'ল সেইটো কাৰণে গা নুধোঁ আৰু এই কাইলৈ গা ধুম ৰুমত ধুনীয়াকৈ বিন্দাছত গা ধুম আজি আৰু তেনেকুৱাই চলি যাব সেই মোৰ লগৰ দুটাক মই বিচাৰি আহিলোঁ সিহঁতে আগত গুচি গ'ল বম গান লগাই থৈছে মানে একদম ইফালে আমাৰ পাৰ্টিটো ইয়াতে আছোঁ ন পূৰা গান বজাই দেখি সিহঁতি আমিও বজাই আছোঁ অলপ পিছত বজাম আৰু এতিয়া মানে অলপ ফুৰি লওঁ তাৰপিছত ডান্সটো এই গাইছ এটা কথা সিহঁতে ডান্স নকৰে বে মানে আমাৰ যিবিলাক লগৰ আছিল ন মানে ঘৰৰ গাঁৱৰ সেইবিলাকৰ লগত আমি বম ডান্স কৰোঁ সিহঁতি বাৰু গাঁৱৰ নহয় গোটটোৰে তো একেলগে আহিছে সিহঁতে খালি বহিয়ে থাকে ডান্স চান্স একো নকৰে ভাল নালাগে আৰু গাইছ ইয়াতে পূৰা চব্জি কাটি আছে আমাৰ ল'ৰা ছোৱালীবোৰে সেইকাৰণে দেখা দিছে একবাৰ পূৰা একদম ব্যস্ত ময়ো এতিয়া ব্যস্ত মই একো ব্যস্ত নাই বাৰু কাৰণ আৰু কৰিয়ে আছে সেইকাৰণে কি কৰিম আৰু পূৰা কাটি আছে সিহঁতে এই মানন ভাই তুমি কিবা এটা হেল্প কৰি দিয়া ইহঁতক সিহঁতে চাচোন কৰি আছে হ'ব মানে বহুত আছে কি ক'ম তুমি কৰি দিব লাগে হ'ব মই তোমাৰ লগত আছো না ই বাৰু মোৰ লগত আছে কিন্তু তো আমাক কৰিবও দিয়া নাই সেইকাৰণে আমি কৰাও নাই নেকি আৰু সিহঁতে কৰিব আৰু আমাৰ ইফালে কি বনাই আছে চাহ বনাই আছে নেকি দিয়া দেখাই দিয়া আৰু গাইছ ইফালে অ' ভাই কি বনাই আছে এইটো চাহ হয় না আৰু আমাৰ ভাইয়ে চাহ বনাই আছে পূৰা তো আমি চাহ তাহ খাই ল'ম ফাৰ্ষ্ট টাইম ব্ৰেকফাষ্টটো কাৰণ ৰাতিপুৱা আমি খাই অহা নাই একো তো আৰু চাহ খাবলৈ পূৰা ব্ৰেড লৈ আহিছে গাইছ ইফালে পূৰা ব্ৰেড আৰু নাজানো কি আছে কণী আছে নে আৰু গাইছ পূৰা কণী লৈ আহিছে পূৰা মজা লাগিব পূৰা গা ধুব সিহঁতি মই বাৰু গা নুধোঁ কিন্তু সেই আৰু তামাম ৰ'দ দিছে গাইছ কি ক'ম আৰু বহুত গৰম লাগি আছে এই আছা পূৰা উৎপাত পানীত যাব সিহঁতি পূৰা দৌৰি গৈছে বে Oh my God চাচোন মোৰো গা ধুব মন গৈ আছে কিন্তু উপায় নাই মোৰ অলপ কাঁচা হৈ আছে ন সেইটো কাৰণে গা নুধোঁ ইফালে যাম আৰু মোৰ লগত আছে ৰাজু বুলি কোৱা এজন ল'ৰা আছে আৰু ই ফোনত ব্যস্ত আছে সুধি আছে মানে ক'ত আছে বুলি তো একেলগে যাম আমি যাবানে ভাই ক'ত আছে এইটো ব'লা একেলগে যাওঁ আৰু গাইছ আমি গৈ আছোঁ আৰু তাৰ লগত বোলে DSLR আছে তো এনেই দুটামান ফটো উঠোঁ আৰু ভাত পানী হোৱা নাই বাৰু সেইকাৰণে ফুৰি আছোঁ বিৰাট বেলেগ ৰাস্তা এইটো ধৰা চশমাটো ধৰা গাইছ তামাম ৰাস্তা এইফালে ধৰা আৰু গাইছ ইফালে যাই আছোঁ ব'লা
তামাম গৰম লাগিছে কিন্তু গাইছ সেইকাৰণে চাৰ্টৰ বুটামটোৱে খুলি দিছোঁ তলত বাৰু স্পৰ্টিং পিন্ধি আহিছোঁ মোৰ লগত লগৰবোৰ আছে ভাই নামকেইটা কৈ দিয়া তোমালোকৰ চলমান আৰু তোমাৰ নাম মোৰ নাম হ'ল নুৰ আৰু ইয়াৰ নাম হ'ল নুৰ আৰু ইয়াৰ নাম হ'ল ৰাজু ইয়াৰ নামটো জানো বাৰু আৰু আমি কেমেৰা লৈ আহিছোঁ দুটামান ফটো উঠোঁ পুৰা মজা একদম পুৰা চুপাৰ আৰু ফাৰ্ষ্ট টাইম আহিছোঁ ভাল লাগি আছে বাৰু গা ধুব মন গৈ আছে পানীটো চাই পিনে এনেকুৱা পানী বৈ আছে কিন্তু পুৰা অৱস্থা বেয়া হৈ আছে মানে অলপ চৰ্দি ভাৱ হৈ আছে সেইটো কাৰণে গা ধুব পৰা নাই নহ'লে গা ধুই দিলোঁ গাইছ আমি ইয়াতে বহি আছোঁ খাই কিছুমান ভোক লাগিছে নেকি মোৰো ভোক লাগিছে কিন্তু আৰু আমাৰ খানা বনি আছে ইফালে চব্জি হৈ গ'ল ইফালে চব্জি মই খাওঁ নেকি ভাবি আছোঁ চব্জি খাবা এই নাই ভাতৰ লগত খালেহে ভাল লাগিব আৰু এটাইতো শুই গৈছে মানে বম ভাগৰ লাগিছে নে কি নাজানো পুৰা শুই গৈছে বেলেগ কিবা খাম বেয়া হৈছে বেলেগ কিবা ইফালে চবে বহি আছোঁ অলপ মানে জিৰাইছোঁ ভাগৰ বম ঘূৰিলোঁ ইফালে পুৰা গোটেই ঘূৰিলোঁ ঘূৰি ভাগৰ লাগি গ'ল আৰু মই ঠাণ্ডা পানী গা ধুই ঠাণ্ডা লাগি গ'ল ঠাণ্ডা তই গা ধুইছ ন ময়ো গা ধুব লাগিছিল কেনে লাগিল গা ধুই এই বহুত ঠাণ্ডা পানী বহুত ঠাণ্ডা নেকি মোৰো গা ধুব মন আছিল কিন্তু উপায় নাই আৰু কাহ হৈ আছে ন যেতিয়া আমি ভাত খাই আছোঁ পুৰা ভাত খাবলৈ বহিছোঁ মানন ভাই কেনে বহুত মজা ই বাৰু মাংস খাইছে মই কিন্তু মাংস নাখাওঁ মাছ খাইছোঁ তো পুৰা আৰু হেভি চলি আছে ভালো চলি আছে এই মান্নান পেট ভৰাই খাবি দেই ভাই এই মান্নান পুৰা খাবি তো ভাতটো খাই লওঁ তাৰপিছত আপোনালোকৰ লগত কথা পাতিম অলপ পিছত আৰু গাইছ পুৰা মই ভাত পানী খাই ল'লোঁ আৰু মোৰ লগৰবোৰো খাই ল'লে সকলোৱে খালে ভাত আৰু কেইজনমান বাকী আছে সিহঁতি খাব পিছত পুৰা পেট ফুল হৈ গৈছে গাইছ পুৰা ভাত পানী খাই পিনে তো আৰু 4টা-3টা বজাত ওলাই যাম আৰু ইয়াৰ পৰা 4টা মানে অলপ দেৰি হ'ব কাৰণ আৰু কমচে কম 8-9জনে ভাত খোৱা নাই তো সিহঁতেও ভাত পানী খোৱা হোৱাৰ পিছত আকৌ বস্তুবিলাক সামৰিব ন টাইম লাগিব তো এইবোৰ কৰি লওক সিহঁতি তাৰপিছত ওলাই যাম আৰু ইয়াৰ পৰা আৰু গাইজ কালি পুৰা পিকনিকৰ পৰা আহি পিনে বহুত ভাগৰ লাগিল মানে একদম তাৰপিছত ভাত পানী খাই সোনকালতে শুই গ'লোঁ আৰু কালি ভিডিঅ' এডিট কৰা নহ'ল মোৰ আজি কৰিলোঁ ভিডিঅ' এডিট তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব ন' টেনশ্যন আৰু নেক্সট ব্লগ আহি আছে তো নেক্সট ব্লগত আপোনালোকৰ লগত কথা পাতিম তো আজিলৈ বাই বাই আৰু কি কয় যে আৰু এবাৰ কৈ দিছোঁ বাৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে